সিস্টার, আমাৰ এই হস্পিটেলখনলৈ বহুত মানুহ আহিছে, কিন্তু আজিলৈকে আমি এটা মানুহকো বচাব পৰা নাই। হয় স্যাৰ, আমি কি কৰো ভাবিয়ে পোৱা নাইচোন। আমি গোটেই মানুহখনৰ পৰা বহুত হাও খাইছো, এটা মানুহকো বচাব নোৱাৰো আমি। আজিৰ পৰা আৰু তুমি এইখন হস্পিটেললৈ নাহিবা, আৰু ময়ো নাহো। কিন্তু স্যাৰ, মই যদি ইয়ালৈ নাহো মোৰ পৰিয়ালটো কেনেকৈ চলিব? পৰিয়ালৰ কথা নকবা, মই নাহিবলৈ কৈছো নাই, নাহিবা। আহা যদিও আহি থাকিবা, কিন্তু মোক লগ নাপাবা। মই নাহো আজিৰ পৰা ইয়ালৈ। কিন্তু স্যাৰ, কোনো কিন্তু চিন্তু নাই। আজিৰ পৰা মই এই হস্পিটেলখন বন্ধ কৰি পেলাম। ইয়াত কোনো ডক্তৰ নাথাকে, কোনো পেচেণ্ট নাথাকে, আৰু কোনো নাৰ্ছ নাথাকে। যোৱা এতিয়া তুমি। কি ডক্তৰ মই? ইমান ফাল্টু ডক্তৰ নে? আজিলৈকে মই এটা মানুহকো যদি বচাব পাৰিলোহেঁতেন, মোৰ মনটো ভাল লাগিলেহেঁতেন। আজি মই নিজকে শেষ কৰি পেলাম। হে প্ৰভু, মোক ক্ষমা কৰিব। 30 বছৰৰ পিছত ৰঘু, এইখন গাঁৱৰ মানুহে সন্ধিয়া 6টা বাজিলেই যে শুইয়ে থাকে, কথাটো কি বাৰু? সেইটো হয় বাৰু। মই আজি দিনত দুটামান মানুহে পাতি থকা শুনিছিলো হা, কিবা ভূতে কান্দে হেনো কোনোবা এডোখৰ জেগাত। কি বুলি ক'লে মই বুজিয়ে নাপালো নহয়। তেনেহ'লে এইখন গাঁৱত চাগে ৰাতি হ'লে ভূত ওলায়, সেইকাৰণে মানুহবোৰ সোনকালে শুই থাকে, ঘৰৰ পৰা নোলায় আৰু। এইখন গাঁৱলৈ এনেই ফুৰিবলৈ আহিলো, গম পাও নাই? বেলেগলৈ যোৱা হ'লে লাভ আছিলে। আমাৰ গাঁও হোৱা হ'লে ইমানটো সময়ত মানুহবোৰ বজাৰ চজাৰ কৰিবলৈ ওলাই আহিলেহে হেঁতেন। হয়, বল এতিয়া যাওঁগে আৰু, আমিও শুই থাকোঁগে। এটা মানুহ দুনুহো নাই ইয়াত, কি ঘূৰি ফুৰিবি? মানুহে চোৰ বুলি ধৰি মাৰিবহে আমাক। বল ৰুমলৈকে যাওঁগে বল। অলপ সোনকালে খোজ দেই, ৰুমলৈকে যাওঁগে। জুগনু, ঠিক আছে নে তই? মোক সোনকালে হস্পিটেললৈ নে। মোৰ ভৰি হাত চব ভাগিলে, যামগে নহ'লে এতিয়া মই। জুগনু, তই একদম চিন্তা নকৰিবি, তোক মই কান্ধত তুলি হস্পিটেললৈ লৈ যাম ৰ। কিন্তু এইখিন হস্পিটেল কোনখিন আছে জানো? জুগনু, আমি হস্পিটেল পালোহি, কিন্তু এই হস্পিটেলখনচোন বহুত পুৰণা। ভিতৰত ডক্তৰ নাৰ্ছ আছে নাই জানো? বলচোন গৈ চাওঁ। ৰঘু, সোনকালে লৈ বল মোক, নহ'লে মৰিয়ে থাকিম এতিয়া মই। জুগনু, পালোহি হস্পিটেল পালোহি, তই ধৈৰ্য ৰাখ, পালোহি। ককা কোন তহঁতি? কি কৰিবলৈ আহিছ তহঁতি এইখন হস্পিটেললৈ? ককা, ইমাৰ্জেঞ্চি। মোৰ লগৰটোক গাড়ী এখনে খুন্দিয়াই থৈ গ'ল, ভৰি হাত চব ভাগিলে। সোনকালে ডক্তৰ নাৰ্ছ লাগে আমাক। আছেনে ইয়াত কোনোবা ডক্তৰ নাৰ্ছ? ল'ৰা, তহঁতি সোনকালে হস্পিটেলখনৰ পৰা ওলাই যা। তহঁতি বেলেগ হস্পিটেললৈ গুচি যা। ইয়াত কোনো ডক্তৰ নাৰ্ছ নাথাকে, ইয়াত ভূত থাকে। বুঢ়া, মাথা গৰম নকৰিবি দেই। মোৰ লগৰটো মৰো হৈ আছে, তই কি ইয়াৰ পৰা যা কৈ আছ? আঁতৰ হ মোৰ আগৰ পৰা। ল'ৰাহঁত, ইয়াত ৰাতি 10টা বজাৰ লগে লগে ভূত ওলাই। তহঁতি 10টা বজাৰ আগে ইয়াৰ পৰা ওলাই যা, বাচিবলৈ মন আছে যদি। ইয়াত যদি ৰাতি 10টা বজাত ভূতে ওলাই, এতিয়াতো 10টা বাজিবলৈ হ'ল। তই কি কৰি আছ ইয়াত? মূৰ্খ বনাবলৈ আহিছ আমাক? সৰ্বনাশ হ'ল। এই ল'ৰা দুটা আৰু নেবাচিব। এই ভূত ডক্তৰটোৱে এই দুটা খাই পেলাব। ল'ৰা, মই ইয়াত 40 বছৰ ধৰি চকীদাৰ কৰি আছো এইখন হস্পিটেলৰ। মই ইয়াত চকীদাৰ কৰি থকাৰ কাৰণ আছে। মই ইয়াত 40 বছৰ ধৰি এইখন হস্পিটেলৰ চকীদাৰ কৰি আছিলো। নহ'লে মোক এই ভূত ডক্তৰটোৱে য'তেই লগ পাই তাতেই মাৰি পেলাম বুলি কৈছে। ইয়াত কোনোবা ডক্তৰ নাৰ্ছ আছে নে? মোৰ লগৰ এটা এক্সিডেণ্ট হ'ল, সোনকালে আহকচোন কোনোবা। ভাইটি, কি হ'ল তোমাৰ লগৰটোৰ? ছাৰ, আমি দুটা ৰাস্তাত খোজকাঢ়ি আহোঁতে কাৰ এখনে খুন্দিয়াই থৈ গ'ল নহয় ইয়াক। গোটেই হাত ভৰি ভাগি অৱস্থা নাই। সোনকালে ইয়াক ট্ৰিটমেণ্ট কৰকচোন আপুনি। ৰ'বা, সোনকালে ইয়াক মই এতিয়া ট্ৰিটমেণ্ট কৰিম। ৰ'বা, মই চিষ্টাৰজনীক মাতি দিছো। আৰু ছাৰ, এই হস্পিটেলত থকা বুঢ়া চকীদাৰটো ইমান হাৰামি। এই হস্পিটেলত কোনো ডক্তৰ নাৰ্ছ নাই হেনো, ভূত আছে বোলে। ছাৰ, আঁতৰি দিয়ক। এই পেচেণ্টটো এতিয়া মৰিছে, মই বাহিৰত উলিয়াই থৈ আহোঁগে। এই মানুহটো কি মৰিলে নেকি? ল'ৰাকেইটা, এই পেচেণ্টটো জাষ্ট মৰিছে। ইয়াক বচাব নোৱাৰিলো, পেলাই থৈ আহোঁগে এতিয়া। কিন্তু কিয় পেলাই দিবনো? ইয়াৰ ঘৰৰ মানুহ নাই নেকি? ইয়াৰ বডিটো লৈ যাব নহয় ঘৰৰ মানুহে। নাই ভাইটি, ইয়াৰ কোনো ঘৰৰ মানুহ নাই। ইয়াৰ সেইকাৰণে বাহিৰত পেলাই দিওঁগে, আৰু ইয়াৰ মাংসখিনি ইয়ালৈ খাই পেলাব।
কথা পাতি থাকিব নালাগে তুমি চিষ্টাৰ, সোনকালে বডিটো পেলাই থৈ আহাগে যোৱা। এই ল'ৰাটো এক্সিডেণ্ট হ'ল হেনো, ইমাৰ্জেঞ্চি কেছ হয়। আৰু তোমালোক সোনকালে মোৰ পিছে পিছে আহি থাকা, তোমাৰ লগৰটোৰ অপাৰেশ্যন কৰিব লাগিব এতিয়া। ছাৰ আপুনি মোক কেলে এনেকুৱা কৰিছে? মোক কিয় এৰি নিদিয়ে আপুনি? ঐ চিষ্টাৰ, তুমি বেছি কৰি নাথাকিবা কিন্তু দেই। জানা নহয় মই কোন? তুমি যদি এইখন হস্পিটেলৰ পৰা যাওঁগে বুলি ভাবা, তোমাক মই য'তে পাওঁ তাতেই মাৰি পেলাম। তুমি সোনকালে যোৱা এতিয়া, সোনকালে সেই ল'ৰাটোক মোৰ অপাৰেশ্যনৰ ৰুমলৈ লৈ আহা। বহুত দিন মই কেঁচা মাংস খাই পোৱা নাই। ঠিক আছে ছাৰ, ঠিক আছে, মই এতিয়াই গৈ লৈ আনিছোগে। ছাৰ জুগুনু ঠিক হৈ যাব নহয় ন? চিন্তা নকৰিবা তুমি, মই তোমাৰ লগৰটোক সোনকালে সুস্থ কৰি দিম। তুমি এতিয়া বাহিৰত গৈ ৰৈ থাকেগে যোৱা, আমি ইয়াৰ অপাৰেশ্যন আৰম্ভ কৰোঁ। ঠিক আছে ছাৰ। চিষ্টাৰ, আহা এতিয়া আমি এই ল'ৰাটোৰ মাংস খুটি খুটি খাওঁ। নাই ছাৰ নাই, মই নাখাওঁ মানুহৰ মাংস, আপুনিয়ে খাওক। বহুত মজা লাগিছে ইয়াৰ কলিজাখন খাই। মই 2 ঘণ্টা সময় ধৰি বাহিৰত ৰৈ আছো, নাৰ্ছ ডাক্তৰ একো খা খবৰ নাই। পটককে জুগনু ইমান ডাঙৰকে চিঞৰিলে যে মই চাবগে লাগিব এতিয়া ভিতৰত গৈ, জুগনু কিবা হৈছে নেকি? দৰজাখন মনে মনে খুলি চাই থাকো। ছাৰ আপুনি ইয়াৰ কলিজাখন খালে আৰু গোটেইটো কাটি খাব নেকি আপুনি? ইয়াৰ কিডনীটো খাবলৈ ভাল লাগিব, কিডনী খাম এতিয়া ইয়াৰ মই। অ' হৰি বিষ্ণু, সেই ডক্তৰটো চোন এটা ভূত। সেই ডক্তৰটোৱে চোন জুগনুক কাটি কাটি খাইছে। সেই বুঢ়া চকীদাৰটোৱে ঠিকে কৈছিলে, এই হস্পিটেলত কোনো ডক্তৰ নাৰ্ছ নাই, এইখন ভূতৰ হস্পিটেল। পলা! ঐ ল'ৰা, কি হ'ল তোৰ লগৰটো ক'ত গ'ল? আপুনি অথনি ঠিকে কৈছিলে আমাক, এই হস্পিটেলত কোনো ডক্তৰ নাৰ্ছ নাই, সেই ডক্তৰটো এটা ভূত। ঐ ল'ৰা, মই ইয়াত 40 বছৰৰ পৰা চকীদাৰে কৰি আছো। মই যদি ইয়াত চকীদাৰ কৰিবলৈ নাহো, সেই ডক্তৰটোৱে মোক মাৰি পেলাম কৈছে, সেইবাবেহে মই ইয়ালৈ সদায় আহোঁ। তোৰ ভাগ্য ভাল আছিলে, সেইবাবে তই আজি বাচি গলি। তই ইয়াৰ পৰা সোনকালে ওলাই যা, নহ'লে তইও মৰিবি। তইও সেইটোৱে দেখিলি নে? মই এতিয়া যিটো দেখিলো, এইখিত বগা আত্মা এজনী ৰৈ আছিলে। আকনো কি মই কি বেলেগকে দেখিম নেকি? এই ব্ৰিজখনৰ তলৰ পৰা সোনকালে যাওঁ ব'ল, এই ব্ৰিজখনৰ তলত ভূত ওলাই মানে। বৰ বেয়া পেট বিষাইছে, কিবা এটা কৰ। বৰ বেয়া পেট বিষাইছে হঠাতে মোৰ, কিবা এটা কৰ। ৰ চিন্তা নকৰিবি, আজি বেছি দূৰ আমি খোজকাঢ়ি অহাৰ কাৰণে চাগে তোৰ পেটত পেট বিষ হৈছে। আগতে কিবা পেট বিষ চেট বিষ আছিলে নেকি তোৰ? নাই, আগতে মোৰ একো পেট বিষ চেট বিষ নাই। বুল্লা, আজি হঠাতে এই ব্ৰিজখনৰ তলতে মোৰ পেট বিষটো উকালে, কি কৰিবি এতিয়া? পিকলু, মানুহবিলাকে ৰাতি এই ব্ৰিজখনৰ তলেদি অহা যোৱা কৰিবলৈ নকয় কিন্তু দেই, এতিয়াহে কথাটো মোৰ মনত পৰিছে। হয় নেকি? আৰু অকমান আগত আমি এইখিত আত্মা এজনীও দেখিছিলোচোন, নাইকিয়া হৈ থাকিলে। সেইজনী কিবা কৰি থৈ যোৱা নাইতো মোৰ পেটটোত? এই ব্ৰিজখনৰ তলত ৰাতি হেনো বহুত মানুহে আত্মা দেখিছে, বগা আত্মা। মোৰ বেছিকে পেটটো বিষাবলৈ ধৰিছে। বুল্লা, সোনকালে লৈ বল মোক কৰবালে। ৰ পিকলু, ধৈৰ্য ধৰ অকমান, ওচৰতে হস্পিটেল থাকিবও পাৰে, মই তোক লৈ যাম এতিয়া দাঙি পিনি। পিকলু, তই চিন্তা নকৰিবি, মই তোক কান্ধত উঠুৱাই লৈ যাম এতিয়া ডক্তৰৰ ওচৰলে। পিকলু, এতিয়া বেছিকে পেট বিষাইছে নেকি? নকবি আৰু বুল্লা, পেটত যেনিবা কোনোবাই গুলি মাৰি দিলে তেনেকে বিষাইছে পেটটো মোৰ। ৰ অকমান আগত সেইখন এখন হস্পিটেলৰ দৰে দেখিছো, তালৈকে লৈ যাম তোক এতিয়া। ঐ ল'ৰাহঁত, ইমান ৰাতি তহঁতি কি কৰি আছ ইয়াত ভূত ওলাই তহঁতি নাজানো নেকি? ভূত ওলাই কি ওলাই আমি এতিয়া সেইবিলাক চাই থাকিবলৈ নাই। মোৰ লগৰটো দেখা নাই পেট বিষত ততেই নাই, কান্ধত তুলি লৈ আহিছো। আমি সোনকালে হস্পিটেললৈ যাওঁ। তহঁতি ইমান ৰাতিখন ইয়াত কি কৰি ফুৰিছ? এতিয়া ৰাতি 12টা বাজিলে। সেইবোৰ কৈ থাকিবলৈ এতিয়া আমাৰ হাতত সময় নাই, ক'লো নহয়। সেই আগৰ হস্পিটেলখনলৈ আমি গৈ আছো, আঁতৰি দিয়ক আমাৰ আগৰ পৰা। ঐ ল'ৰা, সেইখন এখন ভূতৰ হস্পিটেল, তালৈ ৰাতি মানুহ নেযায় কেতিয়াও। বুঢ়া, দেখিছ নাই তই, মই এটা কান্ধত তুলি যে লৈ আছো, আগৰ পৰা আঁতৰি দে। ইয়াৰ পেট বিষত তত নাই, ক'লোৱেচোন তোক, বুজি নাপাও নেকি? তহঁতৰ যদি ইমানেই যাবলৈ চখ লাগিছে সেই হস্পিটেলখনলৈ, যা,
মই কোৱাৰ পিছতো তহঁতি নুশুন যেতিয়া মই একো নকওঁ তহঁতক। এই হস্পিটেলখন 200 বছৰ পুৰণা হস্পিটেল হয়, তাত অকল ভূতেই ভূত। পিকলু ৰ অকণমান ধৈৰ্য ধৰ, পামগে এতিয়া। এই বুঢ়াটোৰ কথাটো শুনি নাথাকিবি, এইটো একদম বম ফকটীয়া যেন লাগিলে মোৰ। বল পিকলু, পাই গলোহি আমি হস্পিটেল আহি। বল তোক এতিয়া মই হস্পিটেললৈ লৈ যাম, ভাল হৈ যাব তোৰ পেট বিষ লগালগ। কিন্তু সঁচাকে এখন বহুত পুৰণা হস্পিটেলৰ দৰে লাগিছে, বহুত ভয়ানক চোন এখন। পুৰণা চুৰণা বাদ দে, সোনকালে তোৰ পেট বিষটো ভাল কৰিব পাৰিলেই হ'ব, নহ'লে কেনেকে ঘৰলৈ যাম আমি খোজকাঢ়ি। পিকলু আহি গলো আমি হস্পিটেল। সেইখিনিতে মানুহ দুটা ৰখি আছে, সেইকেইটা চকীদাৰ যেন লাগিছে। বলচোন তেহেঁতকে সুধি লওঁগে। বল বল সোনকালে বল। শুনকচোন, ইয়াত ডক্তৰ কোনটো ৰুমত আছে? মোৰ লগৰটো পেট বিষত ততে নাই, ইয়াক সোনকালে ডক্তৰৰ ওচৰলৈ নিব লাগিব। হয় নেকি? আমিও আমাৰ ল'ৰা ছোৱালীক ডক্তৰৰ ওচৰত দেখুৱাই আছো। এই হস্পিটেলখনত মাত্ৰ ডক্তৰ এটাই থাকে। কওকচোন কওক তেনেহ'লে সোনকালে ডক্তৰটো ক'ত আছে? এইটো ইমাৰ্জেঞ্চি কেছ হয়, দেখা নাই মই কেনেকৈ কাণত দাঙি লৈ আহিছোঁ লগৰটোক। নহ'ব, আমাৰ ল'ৰা ছোৱালীৰো ইমাৰ্জেঞ্চি কেছেই হয়। আমিও ইয়াত 2 বছৰ 3 বছৰ ধৰি বাহিৰতে ৰৈ আছো। কি 2 বছৰ 3 বছৰ ধৰি ইয়াতে ৰৈ আছে? তেনেহ'লে কি ডক্তৰটোৱে 2 বছৰ 3 বছৰ ধৰি চাই আছে নেকি পেচেণ্টক? চায়ে আছে, আৰু আমি ইয়াত ৰৈয়ে আছো। আৰু কিমান বছৰ লাগে সেইটো আমি ক'ব নোৱাৰো, তাৰ পিছতহে তহঁতি ডক্তৰটোক লগ কৰিব পাৰিবি। ফাল্টু মানুহ চা, কি অকৰা অকৰা কথা কৈ আছ? 2 বছৰ ধৰি তহঁতি ইয়াত ৰখি আছ হে? পিকলু আমি আগলৈ গৈ চাওঁ, এইবোৰ লগত কথা পাতি লাভ নাই। যা বেটা যা, আগত গৈ গম পাবি তহঁতি এই হস্পিটেলখনৰ আচল ৰহস্য। আৰু মাত্ৰ কেইটামান মিনিট, তাৰ পিছত ইও এটা মানুহৰ দৰে ভূত হৈ যাব আৰু আমাৰ এইখন হস্পিটেলতেই কাম কৰি থাকিব। মালিক কওক, মই এতিয়া কি কৰিম? আকৌ মোৰ এই পৰীক্ষাটো সফল হ'ল। তই একো কৰিব নালাগে, তই আজিৰ পৰা এইখন হস্পিটেলতেই ভূত হৈ পিনি কাম কৰিবি। ঠিক আছে মালিক। কি ফাল্টু হস্পিটেল বে এইখন, এটা ডক্তৰো নাই ইয়াত, মানুহো নাই। সেই তাতে 2টা মানুহৰ লগ পোৱা অকল, তাৰপিছত একো মানুহৰ খা খবৰেই নাইচোন। বোল্লা মোৰ পেটটো বেয়া বিষাইছে ঐ, এইখনতে মোক অকণমান শুৱাই দে। তই দাঙি থওঁতেও মোৰ পেটটো একদম বেয়া বিষ হৈছে ঐ। ৰ তই এইখনতে অলপ আৰাম কৰ, তেতিয়ালৈকে মই ডক্তৰ চক্তৰ পাওঁ নেকি বিচাৰি যাওঁ। পিকলু তই আৰাম কৰি থাক দেই, মই কোনোবা আছেই নেকি বা চাই থৈ আহোঁগৈ। ঠিক আছে বোল্লা, যা সোনকালে আহিবি। কোনোবা আছেনে ইয়াত? কোন হয়? কোন সেইটো? কোন সুধি আছো নাই মই? কোন হয়? কোন? মাতিলে নেমাতত যে, ইয়াত কোনোবা আছেনে ডক্তৰ চক্তৰ? আৰে কোন কোন এইটো? ভূত ভূত বচা! এইটোক মই ইনজেকশ্যন দি দিলোঁ পেটৰ বিষ ভাল হ'ব বুলি। এতিয়া এইটো বেহুচ, আৰু এতিয়া মই ইয়াৰ পেটটো ফালি পেলাম। পিকলু পিকলু কি হ'ল তোৰ? পিকলুচোন মৰি থাকিলে কেনেকে? আৰু ইয়াৰ পেটত যে চাকু আছে আৰু পেটটো ফলা। মানে সেই বুঢ়া মানুহটোৱে ঠিকে কৈছিলে, এই হস্পিটেলখনত ভূত থাকে। সেইবোৰ মানুহ নহয় মানে, এইবিলাক চব ভূত। মই সোনকালে এতিয়া ইয়াৰ পৰাই পলাব লাগিব, নহ'লে মোকো খতম কৰি পেলাব ইয়াৰ নিচিনাকে। কিনাৰাম, আজি ল'ৰাটো কামৰ পৰা অহাটো দেৰি হ'ল, সেইবাবে চাগে গাড়ী মটৰ নেপালে তেহেঁতি উঠি আহিবলৈ, সেইবাবে খোজকাঢ়ি খোজকাঢ়ি আহি আছিলে চাগে। কিন্তু ল'ৰাটো এতিয়ালৈকে ঘৰ আহি নেপালে, তাতে ক'ৰবাত হেৰাই থাকিলে। সীতাৰাম কাই, কিবা বেলেগ কাৰণো হ'ব পাৰে, আহি আছে চাগে তেহেঁতি ঘৰলৈ। কিনাৰাম, তেহেঁতি ইমান দেৰি কৰিবই নোৱাৰে, এতিয়া ৰাতি 1টা বাজিলে জানো নাই তই? সেইবাবে মই ভয়তে তহঁতক ফোন কৰি মেলি এইখিলে মাতি উঠুৱাই আনিছোঁ। কিনাৰাম, তেহেঁতক কেনেবাকৈ ভূত প্ৰেতে পোৱা নাইতো?
তেহেঁতি যোনফালেদি কামলৈ অহা যোৱা কৰে তাত ৰাতি এখন ব্ৰিজৰ তলেদি অহা যোৱা কৰিবলগীয়া হয়। কেনেবাকে সেই ব্ৰিজখনৰ ওচৰতে ভূতে পোৱা নাইতো, সেইখিনিত ভূত ওলাই বুলি কয় মানে। হয় নেকি ডাগৰু? তেনেহ'লে আমি তেহেঁতক এতিয়া বিচাৰি যাব লাগিব। ব'ল মোৰ লগত। ঠিক আছে তেনেহ'লে সীতাৰাম কাই, আপুনি এনেই চিন্তা কৰি নাথাকিব, এতিয়া ঘৰলৈ যাওকগে যাওক। আমি তেহেঁতক এতিয়া বিচাৰি যাবলৈ লৈছোঁ, তেহেঁতক বিচাৰি আনিমগৈ আমি। ঠিক আছে কিনাৰাম, যা, তেহেঁতক বিচাৰি আনিবি তই। ধনু ডাগৰু, এইখনে সেই অভাৰ ব্ৰিজখন নহয় জানো? এইফালে দিয়েতো তেহেঁতি অহা যোৱা কৰে কামলৈ। ঘিলাৰাম, এইখনে হয় সেই অভাৰ ব্ৰিজখন। কিন্তু ইয়াতচোন একো ভূত প্ৰেত দেখি পোৱা নাই। তেনেহ'লে তেহেঁতি দুটা ইয়াৰ পৰা গায়ব কেনেকে হ'ল বে? গীতাৰাম, সেইখনে চাই এজনী। এইজনীচোন সঁচাকে ডাইনী। ধনু ডাগৰু, এইজনীচোন ইয়াতে নাইকিয়া হৈ থাকিলে। মানে নিশ্চয় তেহেঁতক এই ডাইনীজনীয়ে পালে। এতিয়া আমি তেহেঁতক ইয়াৰ ওচৰে পাজৰে বিচাৰিব লাগিব ক'ৰবাত। ঐ ল'ৰাহঁত, কলে যাওঁ আকৌ তহঁতি ইমান ৰাতি? ককা, আমি ইয়াত ল'ৰা দুটাক বিচাৰি আহিছোঁ। ল'ৰা দুটা ইয়াতে হেৰাই গ'ল, ঘৰলৈ ঘূৰিয়ে নগ'ল আজি। তহঁতি যোন দুটা ল'ৰাক বিচাৰি আহিছ আৰু যোন দুটা ল'ৰাৰ কথা কৈ আছ, সেই ল'ৰা দুটাক মই দেখিছো। হে, কওকচোন তেনেহ'লে আপুনি ক'ত গ'ল ল'ৰা দুটা? তেহেঁতক মানে মাক বাপেকে বিচাৰি ফুৰিছে, আমাক ক'লে বিচাৰিবলৈ, সেইকাৰণেহে আমি তেহেঁতক বিচাৰি আহিলোঁ ইয়ালৈ। সেই ল'ৰা দুটাৰ ভিতৰত এটা ল'ৰাৰ খুব পেট বিষ হৈছিলে আৰু এটাই ল'ৰাই আনটো ল'ৰাক কান্ধত তুলি আনিছিলে আৰু সেই পুৰণা হস্পিটেলখনলৈ গ'ল। মই তেহেঁতক সেই হস্পিটেলখনলৈ যাবলৈ মানাও কৰিছিলো, কিন্তু তেহেঁতি নুশুনিলে। হয় নেকি? এই হস্পিটেলখনতনো কি আছে এনেকুৱা তালৈ যে যাব নোৱাৰে মানুহ? আৰু তেহেঁতি ভালহে হ'ল আকৌ তালৈ গ'ল পেট বিষ দেখুৱাবলৈ। সেইখন এখন ভূতৰ হস্পিটেল হয়। তাত যিমানখিনি ডক্তৰ নাৰ্ছ আছে চব এটা এটা ভূত আৰু আত্মা হয়। কি সঁচা কৈছে নে কি ককা আপুনি? নে এনেই কৈ আছে? সঁচা কথাই কৈছো মই, তহঁতি ঠিকেই শুনি আছ। সেইখন এখন ভূতৰ হস্পিটেল। তালৈ মই তেহেঁতক যাবলৈ মানাও কৰিছিলো, কিন্তু তেহেঁতি মোৰ কথা নুশুনি তালৈ গুচি গ'ল। আৰু তহঁতি যে এতিয়া সেই অভাৰব্ৰিজখনৰ তলেদি এইফালে আহিলি, সেই অভাৰব্ৰিজখনৰ তলতে সদায় এজনী ৰাতি বগা আত্মা ওলায়। আৰু সেইজনীয়ে সেইফালেদি ৰাতি যোনেই খোজকাঢ়ি নাহক তাৰে পেট বিষ, ভৰি বিষ, মূৰ বিষ তেনেকুৱা কৰি দিয়ে। ধনু ডাগৰু, এতিয়া শুনিলি আৰু বুজিলি নে? আমিও সেই বগা আত্মাজনীক লগ পাইছিলোঁ অভাৰব্ৰিজখনৰ তলত, মনত আছে নাই? কিন্তু আমাক সি একো নকৰিলে। কিন্তু আমি এতিয়া সেই ল'ৰা দুটাক সেই ভূতৰ হস্পিটেলখনৰ পৰা বচাম কেনেকে ককা? মই মাত্ৰ ইমানেই জানো যে সেই ভূতৰ হস্পিটেলখনলৈ ৰাতি যোনেই যায় সি কেতিয়াও আকৌ ঘূৰি আহিব নোৱাৰে। আমি তেহেঁতক ঘূৰাই আনিমেই। তাৰ কাৰণে লাগিলে আমি যিয়ে কৰিবলগীয়া নহওক কিয় কৰিম। ধনু ডাগৰু। কিনাৰাম, এইখনে সেই হস্পিটেলখন। সেই বুঢ়াটোৱে এই হস্পিটেলখনৰ কথাই কৈ আছিলে। যাওঁ ব'ল সোনকালে ভিতৰলৈ, নিজে দেখিলেহে গম পাম কি কি আছে হস্পিটেলত। ধনু ডাগৰু, ব'ল ভিতৰলৈ যাওঁ। ভিতৰতনো কোন আত্মা কোন ভূত আছে ভালকে চাই থৈ আহোঁগে। ঐ ধনু ডাগৰু, সঁচাকে এই হস্পিটেলখন বহুত পুৰণা দৰে লাগিছে। ভিতৰৰ ৱালবিলাক চা, গোটেই অৱস্থা নাইকিয়া হৈ গৈছে। আৰু যাওঁ ব'ল সোনকালে, আমি ল'ৰাকেইটাক বিচাৰিবগে লাগিব নহয়। কিনাৰাম, ব'ল ব'ল। কিনাৰাম, সেইফালেদি কিবা এটা গ'ল, দেখিলি নাই? বগা কিবা এটা আগফালেদি পাৰ হৈ যোৱা যেন দেখিলো মই। তহঁতি? কিনাৰাম, আমি যে দেখিছিলো ব্ৰিজখনৰ তলত বগা আত্মা এজনী, সেইজনী নিচিনাহে দেখিলো মই। ব'ল ব'ল সোনকালে যাওঁ, তাৰ পিছে পিছে কোন নহৈছিলে এজনীক চাওঁগে। মোৰ লগৰটোক তহঁতিয়ে মাৰিলি পেট ফালি, কেলে মাৰিলি তাক? এইখন আমাৰ হস্পিটেল। ইয়ালৈ যোনে আহে তাক আমি খতম কৰি এটা এটা ভূতলে পৰিৱৰ্তন কৰি পেলাওঁ। মোক যাবলৈ দে, একো নকৰিবি। মই তহঁতক কি কৰিলো? ক'ত পলাইছ? কোনোবাই চিঞৰিছেচোন, শুনিল নাই তহঁতি? বিপদত আছে কোনোবা, ব'ল ব'ল ব'ল। এতিয়া মাত্ৰ 2টা মিনিটৰ পিছত ইও এটা ভূতলে পৰিৱৰ্তন হ'ব। ধনু ডাগৰু, কোন ফালৰ পৰা মাতটো আহিলে চা চা চা। ধনু! কিনাৰাম, সোনকালে ধনু আৰু সেই ভূতজনীৰ পিছা কৰো ব'ল। তাক সেই বগা আত্মাজনীয়ে লৈ গ'ল। ধনু নহ'লে কিবা কিবি হৈ যাব। ব'ল ডাগৰু ব'ল। কিনাৰাম,
এইটোচোন বুল্লা আৰু ইয়াৰ পেটত চাকু ভৰাই থোৱা আছে যে। আহ 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 ডাগৰু মাৰি পেলালেচোন এইটোক একেবাৰে। নিশ্চয় এই হস্পিটেলত থকা কোনোবা মানুহ হ'ব, নহ'লে সেই আত্মা বা ভূতেই হ'ব। কিনাৰাম আমি সোনকালে এতিয়া ধনটোক বিচাৰিবগৈ লাগিব, নহ'লে তাকো এনেকুৱা কৰিব জানো নাই। সোনকালে বিচাৰি যাওঁ তাক। কিনাৰাম এইটো পিকলু, ইয়াকোচোন মাৰি পেলালে। ডাগৰু ইয়াকো ঠিক তেনেদৰে মাৰিলে যেনেকে বুল্লাক মাৰিলে। চা ইয়াৰো বুকুখন ফালি থোৱা আছে আৰু ওচৰত চাকু এখনো পৰি আছে। কিনাৰাম এইকেইটাক মৰা এতিয়াও বেছি দেৰি হোৱা নাই, অলপ আগতে এহঁতক মাৰিছে। মানে যোনে এহঁতক মাৰিলে সি এতিয়াও হস্পিটেলখনৰ ভিতৰতে আছে। আমি সোনকালে আমাৰ ধনটোক বিচাৰিবগৈ লাগিব। ডাগৰু আমি এতিয়া এহঁতৰ ঘৰৰ মানুহক কি বুলি উত্তৰ দিম? আমিতো এহঁতক বিচাৰিবলৈ আহিছিলোঁ, এহঁতকচোন ইয়াত কোনোবাই মাৰি পেলালে। কিনাৰাম হোৱাটোতো হ'বই আৰু কিনো কৰিম আৰু আমিতো এহঁতক বচাবলৈ আহিছিলোঁ, আমি নেপালোহি আৰু। কিন্তু আমি ইয়াত বেছি দেৰি কৰি থাকিলে ধনদুৰো এনেকুৱাই গতি হ'ব। তাৰ কিন্তু কিবা হ'লে আমি এনেকৈ থাকিব নোৱাৰিম। একো নহয় ধনদুৰ। ডাগৰু তই এনে চিন্তা কৰি নাথাকিবি, মোৰ লগে লগে। ডাগৰু ইয়াতচোন মানুহ দুটা ৰৈ আছে, এহঁতকে সুধোগে বলচোন কেনেবাকে দেখিছিলে নেকি ধনদুক এফালে অহা। কিন্তু সাৱধান কিনাৰাম, ৰূপ সলনি কৰি থাকিব পাৰে ভূতে। কাৰণ সেই বুঢ়াটোৱে কৈছিলে নহয় এই হস্পিটেলখনত যিমানে মানুহ আছে, যিমানে ডক্তৰ নাৰ্ছ চব ভূত বুলি। যোনেই নহওক কিয় ভয় নকৰিবি, আমি ইহঁতক সুধিবই লাগিব। লাগিলে ভূতেই হওক তেহেঁতি, আমি ধনদুক বিচাৰিবই লাগিব। শুনকচোন আপোনালোকে এইফালে ল'ৰাজনক অহা দেখিছিলে নেকি? আমি এইডোখৰত কাকোৱে দেখা নাই, সদায় আমি এইডোখৰতেই থাকো। বেলেগ মানুহ কোনো নাহে এইকিলে। বেলেগ মানুহ নাহে মানে এইকিলে কি বেলেগ মানুহ অহাটো মানা আছে নেকি? কাৰণ আমাৰ ল'ৰা ছোৱালীক এটা ডক্তৰে প্ৰায় 2-3 বছৰ ধৰি ট্ৰিটমেণ্ট কৰিয়ে আছে। সেইবাবে আমি সদায় ইয়াতেই থাকোঁ। 2-3 বছৰ ৰৈ আছ মানে কি ডক্তৰটোৱে তহঁতৰ ল'ৰা ছোৱালীক 2-3 বছৰ ধৰি ট্ৰিটমেণ্ট কৰিয়ে আছে নেকি? আৰু সেইবাবে ইয়ালৈ যোনেই আহে ডক্তৰটোক লগ নাপায়। কাৰণ কিমান দিন আৰু আমাৰ ল'ৰা ছোৱালীৰ ট্ৰিটমেণ্ট চলে সেইটো কোনেও গম নাপায়। আৰু সেইবাবে ইয়ালৈ আহিলে মানুহবিলাক নিজেই গুচি যায়গৈ। কিনাৰাম এহেঁতৰ কথা বতৰাবিলাক মই কিবা ঠিক দেখা নাই, যাওঁ ব'ল সোনকালে এইখিনিৰ পৰা। কিনাৰাম মই ভাবিছিলোঁ এইকেইজনী ভূত হ'ব বুলি। এই যে মোক তহঁতি কেলে মোক একি দূৰমাই বান্ধি থৈছ? আমি এৰি দিবলৈ তোক ইয়াত বন্ধহি নাই। কাইলৈ হয় অমাৱস্যাৰ ৰাতি, আৰু কাইলৈ যদি আমি তোক বলি দিব পাৰোঁ তেনেহ'লে আমাৰ এই হস্পিটেলখনত যিমানবিলাক ভূত প্ৰেত আত্মা আছে গোটেইখিনি শক্তিশালী আৰু অমৰ হৈ যাব। আৰু তাৰ পিছত আমাৰ এই হস্পিটেলখনত বেলেগৰ ৰাজ নচলিব। আমি তোৰ এই সপোন কেতিয়াও সফল হ'বলৈ নিদিওঁ। আমি তোৰ এই হস্পিটেলখন ধ্বংস কৰি পেলাম। আৰে ল'ৰা, তোৰ আজি ভাগ্যখন অলপ ভাল আছিলে, নহ'লেতো আমি যাকেই পাওঁ লগালগ এই হস্পিটেলখনত খতমেই কৰি পেলাওঁ। তইতো কমচে কম আজি দিনটো জীয়াবলৈ পাবি। এতিয়া আমি গৈ তোৰ লগৰ দুটাকো খতম কৰি পেলামগে, কিন্তু তই বাচি থাকিব লাগিব কাইলৈ ৰাতিলৈকে। কি কৰিবি এতিয়া ডাগৰু? গোটেই হস্পিটেলখন বিচাৰিলোচোন, ধনটোক ক'তো লগ নাপালো। ঘিনাৰাম মোৰ মতে আমি এতিয়া ইয়াৰ পৰা ওলাই যোৱাটোৱে ভাল হ'ব নেকি? আমি ইয়াত থাকিও একো কৰিব নোৱাৰো, কাৰণ আত্মাবিলাকক আমি কেনেকে মাৰিম এতিয়ালৈকে আমাৰ একো আইডিয়া নাই। কিন্তু ডাগৰু আমি যদি ইয়াত নাথাকো, ধনটোৰ যদি কিবা এটা হৈ যায় তেতিয়া কি কৰিবি? ঘিনাৰাম ধনটোক তই ইমান কমজুৰি মানুহ বুলি ভাবিছ নেকি? সি য'তে আছে ঠিকে আছে চাগে। আমি এতিয়া ইয়াৰ পৰা যাওঁ ব'ল, আকৌ আহিম না ওচৰলৈ। আমি যাম এতিয়া শান্তি বাবাৰ ওচৰলৈ, আত্মা মৰাৰ উপায়টো বিচাৰি আকৌ আহিম এই হস্পিটেললৈ। ব'ল। হয় নেকি ডাগৰু? ঠিক আছে তেনেহ'লে ব'ল, ব'ল ডাগৰু সোনকালে ব'ল। প্ৰণাম বাবা। কল্যাণ হওক। শান্তি বাবা আমি গৈছিলো এখন পুৰণা ভূতৰ হস্পিটেললৈ, আৰু সেই হস্পিটেলখনৰ ভিতৰত বুল্লা আৰু পিকলু নামৰ ল'ৰা দুটাক কোনোবাই মাৰি পেলালে। আৰু ধনদুকো এজনী আত্মা আৰু এটা ডক্তৰে বন্দী কৰি থৈছে। কিন্তু শান্তি বাবা আমি ধনদুক হস্পিটেলৰ ভিতৰত গোটেই বিচাৰিলো, কিন্তু তাক আমি বিচাৰিয়ে নাপালো। এতিয়ালৈকে ধনদুক তেহেঁতি একো কৰা নাই, কাৰণ কাইলৈ আছে অমাৱস্যাৰ ৰাতি। কাইলৈ তেহেঁতি ধনদুক বলি দি অমৰ হবলৈ বিচাৰিছে।
তেনেহ'লে শান্তি বাবা ধনটোক বচাবলৈ আৰু সেই ভূতখিনিক হস্পিটেলখনৰ পৰা খেদি উলিয়াবলৈ কিবা এটা উপায় দিয়ক আমাক। উপায় মাত্ৰ এটাই আছে ঘীণাৰাম। মই তহঁতক এডাল শিৱৰ ত্ৰিশূল দিম। জানই নহয় ত্ৰিশূলৰ কিমান শক্তি আছে। ঘীণাৰাম, সেই হস্পিটেলখনত আত্মাই আত্মা, কিন্তু সেই আত্মাবিলাকৰ মেইন ৰজাটো হ'ল এটা ডক্তৰ ভূত। সেই ডক্তৰটোৱে হ'ল মেইন ভূতটো। সিয়েই চবকে এটা এটা আত্মা কৰি থৈছে হস্পিটেলৰ ভিতৰত। তহঁতি প্ৰথমতে সেই ডক্তৰ ভূতটোক ত্ৰিশূলেৰে মাৰিব লাগিব, আৰু তেতিয়াই চব আত্মাবিলাক জ্বলি নিজেই খতম হৈ থাকিব। ঠিক আছে শান্তি বাবা, দিয়ক আমাক এতিয়া সেই শিৱৰ ত্ৰিশূলডাল। যা ঘীণাৰাম, সোনকালে তহঁতি এতিয়া সেই ভূতৰ হস্পিটেলখনলৈ যা আৰু ধনটোক বিচাৰি বচাই আনগে। ঠিক আছে শান্তি বাবা, ধন্যবাদ। বেলেগ মানুহ নাথাকে মানে কিয়? দেখিলে বেলেগ মানুহ অহাটো মানা আছে নেকি? ঘীণাৰাম, এতিয়াচোন আমি এজনীও আত্মাক দেখি পোৱা নাই এই ত্ৰিশূলডাল লৈ থকাৰ কাৰণে। এই ত্ৰিশূলডালেই আমাক ধনটোৰ ওচৰলৈ লৈ যাব, ব'ল। ধনটো! ঘীণাৰাম, ধনটো বেহুচ হৈ থাকিলে উল্টাকৈ ওলমাই থোৱাৰ কাৰণে। ধনটো উঠ, ইয়াক খুলি দিছো ৰ। ধনটো ঠিকে আছে নহয়? তই একো হোৱা নাই নহয় তোৰ? নাই নাই ঘীণাৰাম, একো হোৱা নাই মোৰ। চিন্তা নকৰিবি তহঁতি এনেই। এতিয়া সোনকালে আমি সেই ডক্তৰটোক বিচাৰিব লাগিব। সেইটোৱে মেইন ভূতটো। কাৰ মোৰ কথাকে কৈ আছ নেকি তহঁতি? আত্মা ঘীণাৰাম, জয় ভোলেনাথ। ঘীণাৰাম, এই ডক্তৰটো আৰু ইয়াত থকা যিমান আত্মা আছিলে চব জ্বলি গ'ল। এতিয়া এই হস্পিটেলখন এই আত্মাবোৰৰ পৰা মুক্ত হৈ যাব। ব'ল আমিও এতিয়া ঘৰলৈ যাওঁ।